সো গাইজ, তো আপোনালোকে বহুত মানুহে কিন্তু ফেচবুকত আপোনালোকে কন্টেন্ট বনাই আছে, আপোনালোকে কাম কৰি যাওক, কিন্তু আপোনালোকৰ পৰা এটা বস্তু আমি জানিবলৈ বিচাৰি আছো। আপোনালোকে যে ভিডিঅ' আপলোড কৰে, আপলোড কৰাৰ পাছত আপোনালোকে এটা ফটো আপলোড কৰিলে বা এটা ভিডিঅ' আপলোড কৰিলে কোনটো বস্তুৰ পৰা আপোনালোকে বেছিভাগ আৰ্নিং পায়, আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব। আৰু মই কৈ আছো যে মই বৰ্তমান ভিডিঅ' বনোৱা মই এৰি দিম। কিয় জানেনে? এই ভিডিঅ' বনাই কাম নহ'ব। যি টকা আৰ্নিং দিয়ে আপোনালোকে দেখিলে মানে আপোনালোকে হাঁহিব। আৰু মই যে এটা ফটো মোৰ পেজত মই আপলোড কৰো, তো এই ফটোত মই ভিডিঅ'ৰ পৰা আৰু ভাল আৰ্নিং পাওঁ মই ফটোৰ পৰা, সঁচা কথা। তো ভাবি আছো এতিয়া মই আৰু ভিডিঅ' নবনাও, কিয় ইমান কষ্ট কৰি কি লাভ হ'ব? আৰ্নিঙেই নহয়। 1 মিলিয়ন ভিউজ আহিলে ইয়াত বুজো আপোনাক $4 $5 দিয়ে, তেতিয়াহ'লে আপুনি কাম কৰিবনে? 1 মিলিয়ন ভিউজ আনা কিমান কষ্ট হয়, নিশ্চয় কন্টেন্ট ক্ৰিয়েটৰে গম পায়। তো 1 মিলিয়ন ভিউজৰ লগত এটা ফটো যদি আপুনি আপলোড কৰে, এই ফটোৱে 1 মিলিয়নৰ ক্ৰছ কৰি ওপৰত যাব, এনেকুৱা আৰ্নিং দিয়ে, নিশ্চয় আপোনালোকে গম পায়। তো আপোনালোকে কাম কৰক, মই আপোনালোকৰ কাৰণে দোৱা কৰো। বহুত কন্টেন্ট ক্ৰিয়েটৰে মোক ফলো কৰিছে, মোৰ পেজত আছে।